বন্ধুসকল আপোনালোকৰ বাৰু কেতিয়াবা টোপনি নহা হৈছে নে এই বেমাৰটো বা এই টোপনি নহা অৱস্থাটো আপুনি কেতিয়াবা ভুগিছে নি তেনেহলে আজি আপোনাৰ এই ভিডিওটো চাই থাকক আমাৰ এই ভিডিওটো আপুনি চাই থাকিলে গম পাব যে কেতিয়াবা আমাৰ ৰাতি টোপনি নাহে কিয় এই ক্ষেত্ৰত আজিৰ যুগত যি 4G জামানা বা এই বৰ্তমান নতুন আধুনিক যুগ এই যুগত সকলো মানুহে নিজৰ নিজৰ এটা মোবাইল ইউজ কৰে বৰ্তমান মানুহে এই মোবাইল ইউজৰ ফলত বহুতো সুবিধা হৈ পৰিছে কিন্তু কিছুমান এনে ধৰণৰ কুপ্ৰভাৱ আছে যিয়ে আমাৰ শৰীৰৰ মানে ক্ষতিও কৰিব পাৰে গতিকে আপুনি মোবাইল ব্যৱহাৰ কৰক কিন্তু এটা সঠিক পৰিমাণত ব্যৱহাৰ কৰক এতিয়া আমাৰ শৰীৰটোত এটা তন্ত্ৰ আছে যিয়ে আমাৰ শৰীৰটোক নিৰ্দেশ দিয়ে যে এইটো কাম কৰিব লাগে এইটো কৰিব নালাগে ই বেয়া ই ভাল তেন্তে আমাৰ যোনবোৰ ডেইলি ঘটনা হৈ থাকে তাৰ ওপৰতো আমাৰ শৰীৰটোৰ এটা তন্ত্ৰ আছে যিয়ে আমাক মানে পৰিচালনা কৰি থাকে গতিকে আমাৰ শৰীৰটোৰ এই তন্ত্ৰটোৱে আমাক বুজায় যে এতিয়া ৰাতি হৈছে আপুনি শুব লাগে বা ৰাতিপুৱা হৈছে আপুনি উঠিব লাগে কি হয় সাধাৰণতে আমাৰ যোনটো দিন অৱস্থাত আমাৰ কি হয় এটা ব্লু লাইট বা নীলা পোহৰ আহে যিয়ে আমাৰ মানে মনটোক বা আমাৰ মগজুটোক কয় যে দিন হৈছে তেনেকৈ সন্ধিয়া টাইমত এটা ৰঙা ধৰণৰ পোহৰ আহে যিয়ে আমাক নিৰ্দেশ কৰে যে সন্ধিয়া টাইম আহিছে এতিয়া সন্ধিয়া আহিছে আৰু লাহে লাহে আন্ধাৰ হৈ আহিব সো আমাৰ এই তন্ত্ৰটোৰ দ্বাৰা আমাৰ কাৰ্য চলি আহিছে তেনেদৰে আমাৰ ব্ৰেইনত বা আমাৰ মগজুত এটা হাৰমন আছে যাক আমি সকলোৱে মেলাটনিন হাৰমন বুলি কওঁ এই মেলাটনিন হাৰমনেই এই কামবোৰ কৰি থাকে আমাৰ যোনবিলাক নিদ্ৰা বা টোপনিৰ কামবোৰ কৰি থাকে কিন্তু যেতিয়া আমি আমাৰ মোবাইল ব্যৱহাৰ কৰিবলৈ লওঁ ৰাতি অৱস্থাত তেতিয়া কি হয় তাৰ পৰা মোবাইলৰ স্ক্ৰীনখনৰ পৰা এটা ব্লু লাইট ওলায় সেই ব্লু লাইটটোৱে আমাক মগজুটোক খেলিমেলি কৰি পেলায় মগজুটোক এনেদৰে নিৰ্দেশ কৰে যাতে এই অৱস্থাটো দিন হৈ আছে গতিকে মগজুটোৱে ভাবি লয় যে এতিয়া দিন হৈ আছে আৰু সেই সময়ত আমাৰ টোপনি নাহে সো আমি যদিহে আমাৰ শুৱাৰ আগত কেতিয়াবা মোবাইল ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হয় আমাৰ টোপনি পৰিমাণটো কমি যায় লাহে লাহে আমাৰ মগজুটো এই নিৰ্দেশসমূহ ভুল ধৰণে যাবলৈ লয় যাৰ ফলত আমাৰ বহুতো কুপ্ৰভাৱ পৰিব পাৰে বৈজ্ঞানিকসকলে বহুতো পৰীক্ষা নিৰীক্ষা কৰি প্ৰমাণ পাইছে যে আপোনাৰ মেলাটনিন হাৰমনৰ যোনটো মানে কম ক্ষৰণ বা কমকৈ ক্ষৰণ হোৱাৰ ফলত কি ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ কি হয় হতাশগ্ৰস্ততা বেমাৰ হ'ব পাৰে তাৰোপৰি কেঞ্চাৰ আৰু তাকে ধৰি বহুতো বেমাৰ হ'ব পাৰে যি আমাৰ মানে স্বাস্থ্যটোৰ কাৰণে বেয়া হয় গতিকে আপুনি কি কৰিব প্ৰায় পাৰিলে ৰাতি শুৱাৰ আগত মোবাইল ব্যৱহাৰ নকৰিব আৰু বিচনাত শুই থাকোঁতেতো মোবাইল প্ৰায় ব্যৱহাৰ নকৰিবলৈ চাব কিন্তু যদিহে আপুনি কিছুমান জৰুৰী কাম থাকে মোবাইলত কৰিবলগীয়া হয় ৰাতি চাবলগীয়া হয় বা ৰাতি কৰিবলগীয়া কাম থাকে কিছুমান মোবাইলত তেনেহ'লে আপুনি কি কৰিব নাইট শ্বিফ্ট মোডটো অন কৰি ল'ব এই নাইট শ্বিফ্ট মোডটো যদি অন কৰি লয় তেনেহ'লে আপোনাৰ মানে চকুত ডাইৰেক্ট ব্লু লাইটটো নপৰে যাৰ ফলত আপুনি বা আপোনাৰ মগজুটোৱে এনেদৰে নিৰ্দেশ নহয় যাতে এতিয়া দিন অৱস্থা হৈ আছে গতিকে আপুনি নাইট শ্বিফ্ট মোড অন কৰি ল'ব কিছুমান মোবাইলত নাইট শ্বিফ্ট মোড বুলি থাকে তাৰোপৰি কিছুমান মোবাইলত নাইট মোড বা ৰিডিম মোড এনেকুৱা থাকে গতিকে এইটো কৰি লোৱাৰ পাছত আপুনি আপোনাৰ মোবাইলটো ৰাতি ইউজ কৰিব পৰা হ'ব গতিকে পাৰিলে হয়তো মোবাইলটো ৰাতি ইউজ কৰিবলৈ নাচাবই শুৱাৰ আগত বিশেষকৈ গতিকে মোবাইল ইউজ কৰক কিন্তু এটা লিমিটত ইউজ কৰক গতিকে যদিহে কথাখিনি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেধৰণৰ আপোনালোকৰ নলেজৰ বাবে ভিডিঅ' মই সদায় আনি থাকোঁ গতিকে যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ থাকিল